বনাওঁ চাই লওক। মই 1 কাপ গাখীৰ লৈছোঁ। উতলি আছে। মই ইয়াতে পনীৰখিনি দি দিছোঁ। পনীৰখিনি ভালদৰে গুড়ি কৰি লৈছিলোঁ। এতিয়া মই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। ইয়াতে মই কাজু বাদাম দি দিছোঁ ফ্ৰিজত থোৱাৰ আগতে। ৰেডি হৈ গ'ল, ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।